वेलकम टू माय यूट्यूब चैनल RS टेरলৈ स्वागतम জনালো। আজি ভিডিওটো মানে বেলেগ ধৰণতকৈ বেলেগ। আজি জমনি হ'ব। এইফালে বৌ, তাৰপিছত এইফালে দাদা কি কাটি আছে কচোন? আলু আছে, টিকেন্দা অ টিকেন্দা এইটো টিকেন্দা কুকুৰটো আহি গ'ল। তাৰ একদম বেয়া বেষ্ট ফ্ৰেণ্ড বোলে। এইটো টিকেনৰ বেষ্ট ফ্ৰেণ্ড। অ টিকেন্দা হাই বুলি কয় দে। हाय वॉचिस माइंडेड हाइटेस कैसे कैसे लोग रहते हैं यार यहाँ पर। चलो तुमको पागल कुत्ते का गाड़ी उठा के ले जाएगा बता रहे हैं हम। हाय जो डब्बे पाई ইমান দিনে যে আপুনি মনে মনে আছিল, এই 3 দিনমান হৈছে আপুনি যে ইমান বেলবেলাই থকা হৈছে, কি ইয়াৰ কাৰণ কি? আপোনালোকৰ আগত নিজৰ টেষ্ট জুবিন পোনা বুলি আপোনালোকৰ আগত ভৱিষ্যত নহয়, জুবিন দা এতিয়া আচানককৈ এতিয়া ঢুকাই গ'ল হয়, সেইটো বিষয়ে কি ক'ব? তেখেতৰ বিষয়লৈ ভৱিষ্যত কি বুলি কওঁ, জুবিন দা পৰিচালনাৰ চিনাপুৰত তেখেতে আগুৱাই গৈছিল আৰু জুবিন দাক আমাৰ ভৱিষ্যতৰ কাৰণে সকলো আমাৰ ধূপ ধূনা লগাবলৈ আপুনি যে ইমান বেলবেলাই থাকে, কি মুখ বিষানে নিবিষায়? মোৰ মুখখন বিষাবলৈ কাৰণে তেখেতে অশোক ভাইটিৰ ঘৰত পাণ এডাল লগোৱা হৈছে আৰু ৰামু জীয়েকে লাহে লাহে আগুৱাই গৈছে বুলি মই অনুৰোধ ভাবি আছিলোঁ। আৰু ডাবৰ বেপাৰীটোকো সি লৈছে। দোকানী আজি ভিডিঅ'বিলাক মানে বেলেগকৈ বনাইছোঁ, কিবা কণ্টেণ্টবিলাক ভিডিঅ' ক্লিপবিলাক কিবা উল্টা উল্টা এটাও মিলাব নোৱাৰোঁ, তথাপি কৰি আছোঁ। তই কি মৰাৰ পৰা উঠাই নাই নেকি? কেতিয়া উঠিবি? এই উঠিলো, মোবাইল চাই আছোঁ এতিয়া। পূৰা জুবিন দাৰ গান একদম শুনি আছে, একদম পূৰা ইম'চনেল। শুই জুবিন দাই এতিয়া নাজানো, বহুত এন্ধাৰ এতিয়া ইয়াত। প্ৰগ্ৰাম চাই আছোঁ। ক'ত যাম? যাং বা পইচা ওলাব নাই, মই কাইলৈ যামগৈ। ভিডিঅ'টো বেলেগ ধৰণৰ আজি, বেলেগকৈ বেলেগ আজি ভিডিঅ'। দুখীয়া ঘৰ ইয়াত দেউনা ভাঙা চব। তই হাবি মোক বেয়া দেখিছে নেকি? কৈ খোবা উপায়